নমস্কাৰ বন্ধু বান্ধৱসকল, আজি এই ভিডিঅ'টো অসমতে 2021ত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'ব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱসকল, চাকৰিটো পাবলৈ হ'লে ক'ত এপ্লাই কৰিলে ভাল হ'ব সেয়ে আপোনালোকে সঠিকভাৱে বিবেচনা কৰিহে এপ্লাই কৰিব। যিহেতুকে আপোনালোকে পৰীক্ষা দিওঁতে জন আৰু জিলাবোৰ চিলেক্ট কৰিলেই, কাৰণ আপোনালোকৰ অনলাইন চাৰ্টিফিকেটত নিজৰ জন আৰু জিলাবোৰৰ নাম আছে। গতিকে এতিয়া আৰু উপায় নাই। আপোনালোকে পৰীক্ষা দিওঁতেই যি জন আৰু জিলা বাছনি কৰিছিল, এতিয়া তাৰে ভিতৰত আপোনালোকে যিখনক বেছি উপযোগী বুলি ভাবে তাতে এপ্লাই কৰিব। কাৰোবাৰ কথাত পতিয়ন গৈ অন্য ক'ৰবাত এপ্লাই কৰিলে হয়তো বিপদত পৰিব পাৰে। নম্বৰ বেছি হোৱাসকলে সকলো ঠাইতে সুবিধা পাব, কিন্তু কম বা মধ্যমীয়া নম্বৰ থকাসকলে এই ক্ষেত্ৰত কিছু চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে। বন্ধু বান্ধৱসকল, আপোনালোকে সকলোৱে এটা চৰকাৰী চাকৰি পাওক, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো সামৰিছোঁ। বন্ধু বান্ধৱসকল, ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰি থ'ব, যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ, বাই।